অঁ মই বেইছা মই বেইছা ৰূপ যৌৱনৰ বেপাৰ কৰোঁ মই কি কওঁ কাক কওঁ কোনে শুনিব এই বেইছাৰ কাহিনী মোৰ জানো মন নাযায় সমাজত শিৰ তুলি জীয়াই থাকিবলৈ ধৰ্ষণ বন্ধ কৰক নাৰীক সন্মান কৰক বুলি উচ্চ কণ্ঠেৰে কোৱা কেইজনে দেখোন মাজৰাতি মোৰ দেহৰ দৰদাম কৰে আৰু দিনত সেই কেইজনে সমাজত মোক পৰিচয় দিয়ে বেইছা মই বেইছা শূন্য সমাজৰ দৰিদ্ৰ পথৰ বেইছা মই নিৰ্ভীক প্ৰেমৰ বলি হৈ কলংকিত হ'ল মোৰ এই জীৱন কত সপোন ধ্বংস হৈছে এই নৰকত কত আপোন কত যে জীৱন সমাজে সকলো জানিও পখয় দিয়ে সেইখন নৰকৰ লোকক কিয় য'ত থাকে মুখা পিন্ধা ভদ্ৰবোৰ পেটত থকা ভোকৰ তাৰণা আৰু মুখত থকা দৰিদ্ৰতাৰ ছাপ দেখা পোৱা নাই জানো এই বেইছাৰ দুচকুত তথাপিও সোধা কিয় ঐ কিমান টকা ল'বি সমাজত ভদ্ৰতাৰ মুখা পিন্ধা কেইটাও এই বেইছাৰ দাম সোধে কোৱা মোক এই বেইছাৰ দেহৰ সোৱাদ ল'বলৈ অহা কেইটাক সমাজত কি বুলি ক'বা মোৰো জীয়াই থকাৰ হেঁপাহো সমাজখনে বাৰু মোক জীয়াই থাকিবলৈ দিবনে সেই ভয়ে খুলি খুলি খাই মোৰ মনটোক এজাক নৰপিশাচে মোৰ জীৱনটো ধ্বংস কৰি দিলে তথাপিও উপভোগ কৰিব বিচাৰিছিলোঁ যৌৱন আৰু জীৱনটো সম্পূৰ্ণকৈ কিন্তু এই সমাজেই পৰিচয় কৰাই দিছিল মোক বেইছা নামেৰে মোৰ একো ভুল নাছিল মই বেইছা